আপুনি শ্ৰাৱণ মাহত ৰুদ্ৰাক্ষ পিন্ধি বুলি ভাবিছে নেকি? কিন্তু ভুল ৰুদ্ৰাক্ষ পিন্ধিলে উপকাৰৰ সলনি অসুবিধা হ'ব পাৰে বুলি বহুতে বিশ্বাস কৰে। গতিকে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ আজি মই ক'ম আপোনাৰ বাবে কোনমুখী ৰুদ্ৰাক্ষ উপযুক্ত হ'ব পাৰে। হৰ হৰ মহাদেৱ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষী বিশ্বজিৎ শৰ্মা। শ্ৰাৱণ মাহ ভগৱান শিৱৰ আটাইতকৈ পবিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। এই মাহত লাখ লাখ ভক্তই মহাদেৱক পূজা কৰে, উপবাসে থাকে আৰু ৰুদ্ৰাক্ষ ধাৰণ কৰে। কিন্তু এটা ডাঙৰ ভুল বহুতেই কৰে। বজাৰত যি ৰুদ্ৰাক্ষ পায় সেইটোকে কিনি পিন্ধি লয়। কিন্তু জ্যোতিষী বিশ্বাস অনুসৰি সকলো মানুহৰ বাবে একে ৰুদ্ৰাক্ষ উপযুক্ত নহয়, কাৰণ প্ৰতিজন মানুহৰ জন্ম কুণ্ডলী, ৰাশি, নক্ষত্ৰ আৰু গ্ৰহৰ অৱস্থা সম্পূৰ্ণ বেলেগ। ঠিক সেইধৰণে ৰুদ্ৰাক্ষ বাছনি কৰাৰ আগতে নিজৰ জন্ম কুণ্ডলী বিশ্লেষণ কৰাটো গুৰুত্বপূৰ্ণ। ৰুদ্ৰাক্ষ কিয় ধাৰণ কৰা হয়? ধৰ্মীয় বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষ ভগৱান শিৱৰ আশীৰ্বাদৰ প্ৰতীক। ই মনক একাগ্ৰ কৰাত, লগতে জপ ধ্যানত মন বহোৱাত আৰু আধ্যাত্মিক সাধনাত সহায় হয় বুলি বিশ্বাস কৰা হয়। কোনমুখী ৰুদ্ৰাক্ষ আছে বা কিমানমুখী ৰুদ্ৰাক্ষ আছে? 5মুখী, 7মুখী, 11মুখী। 5মুখী ৰুদ্ৰাক্ষ বহু ভক্তই সাধাৰণভাৱে ধাৰণ কৰে। 7মুখী ৰুদ্ৰাক্ষ ধন সম্পৰ্কীয় শুভ কামনাৰ সৈতে জড়িত। আৰু 11মুখী ৰুদ্ৰাক্ষ হৈছে সাহস, আত্মবিশ্বাস, আধ্যাত্মিক শক্তিৰ প্ৰতীক বুলি বহুতে বিশ্বাস কৰে। এইবোৰ সাধাৰণ বিশ্বাস হয়। ব্যক্তিগতভাৱে কোনটো উপযুক্ত সেয়া আপোনাৰ জন্ম কুণ্ডলীৰ ওপৰত নিৰ্ভৰ কৰিব। ভুল ৰুদ্ৰাক্ষ কিনাৰ আগতে কেৱল ইউটিউব বা ফেচবুক চাই আনৰ কথা শুনি ৰুদ্ৰাক্ষ নিকিনিব। সঠিক পৰামৰ্শ লৈ নিজৰ জন্ম তথ্য অনুসৰি বাছনি কৰাটোৱে বেছি যুক্তিসংগত। শ্ৰাৱণ মাহত কি কৰিব? প্ৰতি সোমবাৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। শিৱলিংগত শুদ্ধ পানী আৰু বিল্বপত্ৰ অৰ্পণ কৰিব। দুখীয়া মানুহক সামৰ্থ্য অনুযায়ী দান কৰিব। সত্য, ধৈৰ্য আৰু সদাচাৰ পালন কৰিবলৈ চেষ্টা কৰিব। এইবোৰ ধৰ্মীয় পৰম্পৰাত শুভ বুলি ধৰা হয়। ব্যক্তিগত পৰামৰ্শ: যদি আপুনি জানিব বিচাৰে আপোনাৰ বাবে কোনমুখী ৰুদ্ৰাক্ষ উপযুক্ত হয়, আপোনাৰ জন্ম কুণ্ডলীত কোন গ্ৰহ অধিক শক্তিশালী বা দুৰ্বল, ৰাশি, বিবাহ, চাকৰি, ব্যৱসায়, স্বাস্থ্য বা আৰ্থিক বিষয়ত জ্যোতিষী পৰামৰ্শ বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাৰ জন্ম কুণ্ডলী বিশ্লেষণ কৰি উপযুক্ত পৰামৰ্শ আগবঢ়া হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, ফ'ল' ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কমেণ্টত লিখিব হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় ভোলেনাথ।